আমি নগাঁও ডিস্ট্রিক্টত এটা হৰ ঘৰ তিৰংগাৰ সজাগতাৰ কাৰণে এটা ডাঙৰ বাইক ৰেলী হাতত লৈছোঁ। এইটো এক সপ্তাহৰ হৰ ঘৰ তিৰংগাৰ কাৰণে যিখিনি আমি প্ৰগ্ৰাম কৰি আছোঁ ইয়াৰ এটা অংশ আছে। আজি ইভিনিঙত আমি এটা কালচাৰেল সন্ধিয়াও পাতিম আৰু আমাৰ এইটো স্বাধীনতা দিৱসৰ আগৰ এই সপ্তাহত এনেকুৱা প্ৰগ্ৰাম প্ৰত্যেক বছৰে থাকে। চ' এইকাৰণে মই সকলো নগাঁওবাসী ৰাইজক হৰ ঘৰ তিৰংগাৰ কাৰণে শুভেচ্ছা জনাইছোঁ আৰু স্বাধীনতা দিৱসৰ আগন্তুক বাবে শুভেচ্ছা জনাইছোঁ। হৰ ঘৰ তিৰংগাৰ লগত সংগতি ৰাখি আগন্তুক স্বাধীনতা দিৱস উপলক্ষে আমি এখন আজি বাইক ৰেলী ইয়াতে উদ্বোধনী কৰিবলৈ ওলাইছোঁ আৰু উক্ত বাইক ৰেলীৰ দ্বাৰা আমি জনসাধাৰণক স্বাধীনতাৰ কেনেকুৱা প্ৰমূল্য বোধ সেইটো আমি বুজাব বিচাৰিছোঁ আৰু ইয়াৰ দ্বাৰা জনসাধাৰণক এটা আপিল কৰিব বিচাৰিছোঁ যে যান বাহন চলাওঁতে সকলোৱে যে দুচকীয়া মটৰচাইকেলত সদায় হেলমেটটো ব্যৱহাৰ কৰে, গাড়ী চলাওঁতে সদায় যাতে ছিট বেল্ট বান্ধে সেইটোৱে আমি ৰাইজক অনুৰোধ কৰিম, নগাঁওবাসীক অনুৰোধ কৰিম। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিভিন্ন সংগঠনৰ সহযোগত আজি নগাঁৱত তিৰংগা যাত্ৰা বাইক ৰেলী অনুষ্ঠিত হৈছে। ইতিমধ্যে শুভাৰম্ভ হ'ল আৰু দেখা পাইছে আপোনালোকে যে বহুখিনি ব্যক্তি ওলাই আহিছে। নগাঁৱৰ যিখিনি আমাৰ জনসাধাৰণ তেওঁলোকে নিজে নিজে বাইক লৈ ওলাই আহিছে, কাৰণ আজিৰ পৰা ৭৭ বছৰ আগতে স্বাধীনতাৰ যি সোৱাদ আমি কোনেও পাহৰিব নোৱাৰোঁ আৰু সেই উদ্দেশ্যে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষতে হৰ ঘৰ তিৰংগাই কাৰ্যসূচী চলি আছিলে আৰু সজাগতা অনাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু আজি এক বিশাল বাইক ৰেলী ইতিমধ্যে আৰম্ভ হ'ব আৰু আশা কৰিছোঁ যে এই অহা যি পৰহিলৈ আমাৰ 15 আগষ্ট স্বাধীনতা দিৱস সকলোৱে যাতে তাৰ যিটো আনন্দ উপভোগ কৰে, কাৰণ বিশেষভাৱে আমি সকলোৱে আমাৰ যেতিয়া স্বাধীন ভাৰতৰ তলত আজিৰ পৰা ৭৭ বছৰ পিছত যেতিয়া আমি স্বাধীন হ'লোঁ এই সোৱাদটো আমি সকলোৱে পাই আহিছোঁ। গতিকে আমি সকলোকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ যাতে এইবাৰো আমাৰ ৭৮তম স্বাধীনতা দিৱস